Good morning guys, good morning from home and welcome back to my YouTube channel guys. আপোনালোকে দেখিছে নিজে কিমান দিনৰ মূৰত ভিডিও আহিছে একচুয়ালি প্ৰায় 1 month কে ওপৰ হ'ল মই একো ভিডিও শুট কৰা নাই মোৰ মানে একদিন ইমানেই বেছি প্ৰবলেম ন মোৰ মাইক সেটআপটো টোটালি ডেড হৈ গ'ল ব্লগৰ কিবা মাইকটো বেয়া হৈছে কিন্তু নেক্সট অৰ্ডাৰ কৰা হৈছে আৰু আপোনালোকক দেখাম এতিয়া মই কেনেকুৱা যোগাৰ কৰি লৈছো মোৰ মাইকটো আৰু এটা আপোনালোকে সাত দেখিবলৈ পাইছে ন মাইকটো মানে যেটো আগৰ ৰাবাৰটো থাকে ন মানে স্পঞ্জটো থাকে যে স্পঞ্জটো এৰাই গৈছে আৰু মানে এদিন হেলমেটটো মোৰ হাতৰ পৰা পৰিছিলে একচুয়ালি গাইজ মানুহৰ জীৱনত ভাল বেয়া দুটা দিনে সদায় দেখা দিয়ে আৰু ভাল আহে কিবা বেয়া আহে আৰু মোৰ একচুয়ালি ভাল বেয়া দুটাৰ মাজতে মই চলো নিজৰ কামত বহুত বেছি ব্যস্ত হ'ব লগা হৈছে এটো কাৰণে মই ভিডিও আপলোড কৰিব পৰা একচুয়ালি আজি আছে মোৰ স্পেশাল ফাৰ্স্ট টাইম বাৰ্থডে হয় আৰু আপোনালোকে কমেন্টত সকলোৱে হ্যাপি বাৰ্থডে লিখি দিব এই ব্লগটো পুৰা ডেইলি ব্লগৰ নিচিনা হ'ব মানে কিবা কিবি মুঠতে আপোনালোকক মোৰ যিখিনি জীৱনত পাৰ্সোনাল প্ৰবলেম চলি আছে সেইখিনি আপোনালোকৰ মাজত আজি শেয়াৰ কৰি Actually guys, মাইকৰ ইছ্যু মানে আকৌ আহি গ'ল আৰু মই আকৌ ৰখি পেনে মানে চেক কৰি চালো এটা সাউন্ডটো ৰেকৰ্ড হোৱা নাই গাইজ আহিব ন মানে মাইকটো যেটো অৰ্ডাৰ কৰিছো হেতু আহিব তেতিয়াহে মই আকৌ মানে ব্লগিং কৰিব পাৰিম তো কিছুমান পাৰ্সোনাল ব্যক্তিগত কথা ক'বলৈ আসলে ভাবিছিলো মটো ব্লগৰ থৰে কম আপোনালোকক কিন্তু বহুত বেছি দুখৰ কথা যে মাইকটোৱে একো সাউন্ডে ৰেকৰ্ড নহল মটো ব্লগাৰ লাইফত এটো এটা আটাইতকৈ ডাঙৰ প্ৰবলেম মানে মাইকে ভাল জেগাত মাইকে প্ৰায় ধোকা দিয়ে নহনে কিবা এটা ভাল সিন ল'ব আপুনি তেনেকুৱা টাইমতে মাইকে আপোনাক ধোকা দি দিব সদায় নেভাৰ কিবা আমি কেতিয়াও গিভ আপ কৰিব নালাগে আৰু সদায় হাৰ্ড ওয়াৰ্ক কৰিব লাগিব হাৰ্ড ওয়াৰ্ক কৰিলে আমি কষ্ট যিমানে কৰিম ন কষ্টৰ ফল আমি নিশ্চয় এদিন নহয় এদিন পাম অলৰাইট গাইজ আজি হৈছে নেক্সট ডে একচুয়ালি আগৰ দিন ভিডিও কৰিবলগীয়া নহলে তাৰমানে কি হৈছে মই একচুয়ালি প্ৰবলেমটো উলিয়াই দিলো যে মোৰ মটো ব্লগিং সেটআপটো মানে কেলে বেয়া হৈছিল একচুয়ালি মাইকটো বেয়া হৈছিল মাইকটো অলৰেডি আহি গ'ল যি ঠাণ্ডা কুলি হৈ আছে একচুয়ালি ব্লগিং কৰি চাওঁ মানে কুলিত মানে ফাৰ্স্ট টাইমৰ কাৰণে ব্লগ কৰি আছো আজি তেনেকুৱা হয় কি কথা নাজানো কোৱালিটি আজি সেটআপটো কমপ্লিট কৰি লওঁ আৰু এই পৰৱালে মাইকটো যাতে সাথ দিলেই হ'ল ভালকে সাউন্ড ৰেকৰ্ড হ'লে হ'ল আৰু মাইক বেয়া হোৱা আপোনালোকৰ ফাৰ্স্ট ৰিজনটো কৈ আৰু যেটো আমাৰ 3mm মাইকৰ জ্যাকটো থাকে ন সেই জ্যাকটো পানীত পানী হুমাবই নালাগে সেই জ্যাকটোত পানী হুমালেও বেয়া হৈ যায় জ্যাকটোত পানী যাবই দিব নালাগে গুড মৰ্নিং গাইজ গুড মৰ্নিং এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ছাগলীয়ে পুৰা ৰাস্তা জাম কৰি থৈছে একচুয়ালি মটো ব্লগ সেটআপটো মোৰ ভাল নোহোৱা কাৰণে মই একচুয়ালি ৰাইড কৰা ঠাণ্ডা দিনত মৰ্নিং টাইমত কুলি ফগ হৈ থাকে যেটো কোৱালিটিটো বহুত বেছি বেটাৰ হয় খালি অকমান হেমেকা টাইপ লাগে কিন্তু ৰ'দ লাগে মানে কোৱালিটিটো স্কাইও দেখা যায় না ঠাণ্ডা আৰু দেখিছে এটো নতুনকৈ লৈছো এতিয়া চাগে বহুতে শুইয়ে আছে বিছনাত কিন্তু একচুয়ালি এটা মোৰ মানে বহুত ডাঙৰ খবৰ আহি আছে মানে অহা মাহে চাগে আহিব আপোনালোকৰ মেবি খবৰটো মই ব্লগিঙত জনাম আৰু এইদিন মোৰ একচুয়ালি ফ্যামিলি ব্লগ টাইপৰ কেইটামান ব্লগ আহিব তাৰ পিছতে ৰাইডৰ ব্লগ আহিব ইউটিউবটো এটা হবি ইউটিউবত পইচা পাম বা কিবা তেনেকা ধৰণৰ আজিলৈকে একো কৰা নাছিলো তথাপিও মোৰ যেটো আগৰ যেটো চেনেল হয় ন হেতুত কমপ্লিটলি 14k সাবস্ক্ৰাইবাৰো কমপ্লিট হ'বলৈ মাইনা নকচাৰি বুলি আছে আৰু লিংকটো মই ডেসক্ৰিপচনত দিয়া থাকিব প্ৰথমতে গৈ সাউন্ডটো চেক কৰো আৰু এনে ইমান দূৰ বকি লাষ্টত গৈ বলে সাউন্ডে ৰেকৰ্ড নহলে তো কি ফায়দা তো সাউন্ড ৰেকৰ্ড নোহোৱা কাৰণে মই মাইকটো বদলাইলো অলৰেডি নতুন মাইক আনিলো এসপ্তাহ ৰলো মাইকটোৰ কাৰণে কিমান কি চাও মটো ব্লগাৰ লাইফটো ইমান ইজি নহয় ৰিসেন্টলি এটা বহুত বেয়া খবৰ আহিছে আমালে আৰু সকলোৱে চাগে চিনি পায় জেট প্ৰভজোত তাৰ পিছত কম আপোনালোকক এতিয়া প্ৰথমতে সাউন্ডটো চেক কৰি চাওঁ এবাৰ আৰু গাইজ মই ৰখি কিনে চালো মানে সাউন্ডটো ভালকে ৰেকৰ্ড হৈছে নাই একদম বেটাৰ কোৱালিটি ৰেকৰ্ড হৈছে গাইজ এতিয়াহে একচুয়ালি মনটো বহুত বেছি ভাল লাগিছে সাউন্ডটো যে ৰেকৰ্ড হ'ল দুখৰ খবৰ দিবলগীয়া আছে দুখৰ খবৰটো কি আপোনাক অকমান মই তাত গৈ কিনে ভালকে ৰখি কিনে আপোনালোকক কম আৰু সকলোৱে একচুয়ালি প্ৰে কৰিব আৰু যাতে সোনকালে ভাল হয় আৰু গাইজ আমগুৰি পোৱাহিয়ে নাই বাপৰে বাপ কি কুলি গাইজ ও মাই গড চাওক না গাইজ কি খতৰনাক কুলি তালকে একোৱে দেখিব নাই এইবোৰ কেমেৰা জাষ্টিফাই নহ'ব পাৰে চাওক না গাইজ guys look at the view man oh bhai sahab ki morning was the view no guys ultimate mane view thake dei ho wow awesome idea ti idea to এতিয়া মই বেটাই কুৱেশ্যন কওঁ দেই এটা আমাৰ স্কুল ক'ত বেটা আমাৰ স্কুল ক'ত মমাজানৰ ঘৰ ক'ত পাহৰিছে মমাজানৰ ঘৰ ক'ত এইটো কি আকৌ দেবা পা কৈ দিয়া তুমি এটা দিয়া মমাজানৰ তুমি এটা দিয়া আকৌ
আমাৰ ডিষ্ট্ৰিক্টখনৰ নাম কি এক্টিং ক'বা নে নোকোৱা ডিষ্ট্ৰিক্টৰ নাম কি এইটো কি মতা নকওঁ এইটো কি মতা দাঁতকেইটা আৰু দাঁতটো চাওঁ ধুনীয়া দাঁত লাগি গ'ল জানো কোৱাচোন এইফালে মোবাইল এইফালে চাই পেলাই কোৱা ভালকে কোৱা I love you কোৱাচোন I love you too like comment share subscribe কোৱাচোন subscribe বুলি কোৱা কি ভাল হা subscribe কোৱা নকোৱা কৈ দিয়া এইটো কি আকৌ আৰু গাইজ আহি পালোহি ঘৰ একচুৱেলি তাত ব্লগিং কৰিব নহ'লে তাৰমানে তাত মানে কি ওপৰত গৈ ভাবিছিলোঁ ব্লগিং অলপমান কম যাত প্ৰভজোত ভাইৰ কথা অলপ কম তলত মৰণা মাৰি থকাৰ কাৰণে ট্ৰেক্টৰৰ কিবা আৱাজ ওলাই আছিলে সেইটো কাৰণে ব্লগিং নকৰিলোঁ ভাবিছোঁ ঘৰতে আহি আৰু ফাইনেলি আহি পালোঁ নাম্বাৰ 1 মটো ব্লগাৰ সকলোৱে জানে যাত প্ৰভজোত আৰু তেওঁ একচুৱেলি এজটো লৈছিলে ৰিচেণ্টলি এজটো লৈ কিনে গৈছিলে নেপাল তেওঁ এক্সিডেণ্ট হৈ গৈছে আৰু এক্সিডেণ্টটো মানে ভয়ানক এটা এক্সিডেণ্ট হৈছে ইউটিউবত অকল জাত প্ৰভজোত আৰু বহুতে মানে বেয়াকৈ থাম্বনেইলত কিবা কিবি দি মানে কিবা কৰি পেলাইছে মানে কণ্টেণ্ট আৰু ভিউজৰ কাৰণে মানে এক্সিডেণ্টবোৰ দি কোনোবাই কৈছে মৰি গৈছে কোনোবাই কৈছে জেল হৈছে ফাঁচি হৈছে ভিউজৰ কাৰণে একমাত্ৰ ভিউজৰ কাৰণে কোনোবাই কৈছে মৰি গৈছে কিবা হৈছে থাম্বনেইলটো কোনোবাই মালাও দি দিছে তাৰমানে ক'লে প্ৰে কৰক যাতে জাত প্ৰভজোত ভাই সোনকালে ঠিক হৈ যাওক আৰু তেওঁ একচুৱেলি দুটা ভৰি সপাই ফ্ৰেকচাৰ হৈ গৈছে আৰু এজন মানুহ পুৰা ডেড হৈ গৈছে এতিয়া কি হয় এইটো খালি আপোনালোকে প্ৰে কৰক যাতে সোনকালে জাত প্ৰভজোত জিক ভাই আমি আকৌ দেখি পাওঁ আৰু বাইকৰ কণ্ডিশ্যনটো টোটেলি ডেড বাইকৰ অৱস্থা একেবাৰে বেয়া বাকী সিমানে আছিলে কথাটো ক'লোঁ আৰু আজি ব্লগিংটো এনেকুৱাই আছিলে মাইকৰ ছেটআপটো কমপ্লিট হৈ গ'ল এতিয়া ধুনীয়া ব্লগিং আহি থাকিব হয় নাই এতিয়া আপোনালোকে দুদিনমান খালি ফেমিলি ব্লগ চাবলৈ পাব তাৰপিছতে ধামাকা ৰাইডৰ ব্লগ আহিব যিহেতু মটো ব্লগ ছেটআপ কমপ্লিট ঠিক হৈ গ'ল চ' আজিলৈ এৰিছোঁ ভিডিঅ'টো ইমানেই আছিলে খালি ছাপোৰ্ট কৰিব মৰম দিব আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু নতুনকৈ ব্লগিং আহি থাকিব হয় নাই আহিব নাই ব্লগ আহিব নাই কোৱা আহিব আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব চেনেল যদি নতুন ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন টিপি অল কৰি দিব আপোনালোকো ভালে থাকিব আমিও ভালে থাকোঁ ধন্যবাদ তেতিয়ালৈকে বাই বাই জয় অসম লভ ইউ অল কৈ দিয়া লভ ইউ অল কোৱা এইটো কি ভাষা আকৌ লভ ইউ অল বাই বাই আকৌ আহিম বাই বাই আকৌ আহিম দিয়া বাই বাই